শনিবাৰ দিনাখন গৈছিলোঁ অলপ ওলাই মানে অসমীয়া চিনেমা লাগিছে ইয়াতে নয়দাত লজিক্স মলত, তাকে অসমীয়া চিনেমা চাবলৈ গৈছিলোঁ। ককা দেউতাৰ নাতি আৰু হাতী, আৰু লগতে ভাবিলোঁ ল'ৰাকেইটাকো দেখুৱাওঁ। অৱশ্যে যেতিয়াই অসমীয়া চিনেমা আহে ল'ৰাকেইটাক মই দেখুৱাওঁৱেই, আৰু সিহঁতেও চাই ভালেই পায়। তো মই বোলো আগতে এটা পাৰ্ট বনাইছিলে বহুত দিন হ'ল, এতিয়া নেক্সটটো আহিছে পাৰ্ট, তো আমি চাওঁ ব'লা, ভাল লাগিব, হাতী আছে, মই তেনেকৈ সিহঁতক ক'লোঁ। আৰু এয়া গৈ আমি পাই গ'লোগৈ লজিক্স মলতে লাগিছে। অকল এটাই মানে টাইমিং 6:50ৰ পৰা আছে চিনেমা টাইমিংটো। আমি আহি পালোঁহি 15 মিনিটমানৰ আগত। আৰু এয়া এইফালে আমাৰ ল'ৰা অকল খোৱা বোৱা বস্তু চোৱা, মানে খোৱা বুলি ক'লে বলিয়া। খোৱা মানে কি, তেহেঁতৰ চিনেমা বুলি কোৱাৰ লগে লগে মানে পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংক এইবোৰ লাগেই। আৰু এতিয়া মানে আমি সোমাই গৈছোঁ, বহুত বেছি মানুহ নাছিলে, তাকে বেয়াই লাগিলে। মানে চিনেমাখনটো বহুত ভাল হৈছে, মোৰ চাই ভাল লাগিলে, আমাৰ ল'ৰাকেইটাও ভাল পালে, কিন্তু চিনেমাখন চাবলৈ বেছি মানুহ নাই। আচলতে আহিব লাগে, মই ভাবোঁ অসমীয়া চিনেমা এখন যেতিয়া আহিছে, আৰু তাকো ভাল চিনেমা হয়, ল'ৰাই মানে বহুতখিনি কথা শিকিব পৰা জানিব পৰা চিনেমাই হয়। আৰু এয়া আমি এতিয়া চিনেমা চাইছোঁ। আজিলৈ আহোঁ, বাই বাই।